পুনৰবাৰ স্বাগতম জনাইছোঁ মাই হেপিনেছ চেনেললৈ। আজি লকডাউনৰ তৃতীয় দিন। সকলো বাৰু ঘৰতে সোমাই আছেনে? আমি একদম ঘৰতে সোমাই আছোঁ পূৰা। আৰু আপোনালোকো থাকক ঘৰতে সোমাই, একদম ওলাই নাহিব। এইকেইদিন আমাৰ সম্পূৰ্ণৰূপে এক পৰীক্ষা বুলি ক'ব লাগিব। আৰু এই পৰীক্ষাত আমি উত্তীৰ্ণ হ'বই লাগিব, কাৰণ আমাৰ ওচৰত এই ভাইৰাছটো হৰুৱাবলৈ কোনো ছেকেণ্ড অপশ্যন নাই। এটাই অপশ্যন আছে যে আমি ঘৰৰ ভিতৰত সোমাই সকলো সজাগ হৈ জনসমাগম এৰাই চলি এই ভাইৰাছটো সংক্ৰমণ হোৱাৰ পৰা ৰক্ষা কৰিব পাৰোঁ। আৰু আমি যিমানেই নিজে নিজে ঘৰত সোমাই থাকিম, সিমানে এই বেমাৰটো সংক্ৰমণ হোৱাৰ পৰা ৰক্ষা পৰিম। সেইবাবে সকলো ঘৰতে সোমাই থাকক, কোনেও যাতে বাহিৰলৈ ওলাই নাযায়, সেই অনুৰোধ। অকণমান ঘৰৰ বাহিৰলৈ ওলাই আহিছোঁ, ভিতৰত বহি বহি আমনি লাগিছে। আৰু ঘৰত থাকি একো বেয়া নালাগে মোৰ অৱশ্যে, কাৰণ মই বহুত দিনৰ পৰা ঘৰতেই আছোঁ, কাৰণ চাকৰিৰ পৰা ছুটীত আছোঁ। যিসকলে মোক চিনি পায় সেইসকলে জানে। আৰু সেয়েহে মোৰ ইমান চেঞ্জেছ লগা নাইকিয়া। আৰু আপোনালোকেও সুন্দৰকৈ উপভোগ কৰক এইকেইদিন ঘৰতে থাকি, কাৰণ বহুতে সময় নোপোৱাৰ বাবে নিজৰ পৰিয়ালক টাইম দিব নোৱাৰে। এইকেইদিন বহুত ভালকৈ নিজৰ পৰিয়ালক টাইম দিয়ক, আৰু জুতি লগাই লগাই খাওক, কথা পাতক। ইয়াতকৈ আৰু ভাল কি হ'ব পাৰে? আৰু এনেকুৱা এখন শীতল যুদ্ধ, যিখন যুদ্ধত আমি সকলোৱে ঘৰতে থাকি একগোট হৈ সেই ভাইৰাছটোৰ বিপক্ষে আমি যুঁজ দিব পাৰোঁ। আমাৰ ইমান এটা আমি ভাল সুবিধা পাইছোঁ ঘৰত থকাৰ, আৰু ঘৰত থাকিয়ে সেই বেমাৰটোৰ বিপক্ষে যুঁজ দিব পাৰোঁ। ক'তো যোৱাৰ কোনো প্ৰয়োজন নাই, কষ্ট কৰাৰ কোনো প্ৰয়োজন নাই। হয়, অলপমান এলাহ আমনি লাগিব, কিন্তু সেইখিনি সময়ত আমি নিজৰ ভাল লগা কিতাপ, যিবোৰ আমি টাইমৰ অভাৱত পঢ়িব নোৱাৰোঁ, সেইবোৰ আমি পঢ়িব পাৰোঁ। বা ভাল চিনেমা, সেইবোৰ চাই আপোনালোকে টাইম কটাব পাৰে, বা খোৱাৰ জুতি ল'ব পাৰে, ভালকৈ বনাই বনাই খাব পাৰে। সেয়াই আৰু ব'লকচোন আজি আমাৰ ঘৰত দুপৰীয়া কি কি খালোঁ আমি দেখাওঁ। মই সম্পূৰ্ণ ভিডিঅ' কৰা নাই, অকণমান কৰি ৰাখিছোঁ, আপোনালোকক দেখুৱাওঁ কিনো খালোঁ আজি দুপৰীয়া। ব'লক চাই লওঁ। আজি আমাৰ দুপৰীয়াৰ এসাঁজ তৈয়াৰ হৈ গ'ল। আৰু মই বনোৱাটো আজি নেদেখুৱালোঁ বাৰু, মই কি বেলেগ এদিনাখন দেখাম। কি বনাইছে মই কৈ গৈছোঁ। এইটো হৈছে ভেবেলী লতাৰ জোল, কোনোবাই যে কয় যে পাদুৰী লতা বুলি, ভেবেলী লতাৰ জোল। এইটো বিৰাটেই ঔষধি এইটো। তাৰপাছত এইটো হৈছে বৰকচুৰ জোল। বৰকচু মানে কচু ৰ'দত শুকুৱাই বৰকচু, তাৰপিছত খুন্দি পেলাই যে শুকান গুড়িটো থৈ দিয়ে, সেইটো তাত গৰৈ মাছ দি দিছে এনেদৰে। এয়া তাৰপাছত এইটোতো হৈছে আপোনাৰ কচু থুৰ, মচন্দৰী পাত, তাৰপিছত সৰু সৰু কণ বিলাহী, তাৰপিছত পদিনাও দুপাতমান দিছে। এইটো হৈছে কচু পাতত দিয়া। এতিয়া আমাৰ আজি দুপৰীয়াৰ ব্যঞ্জন এইখিনি। আমি এতিয়া খাম জুতি লগাই, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। গোটেইকেইবিধে বিৰাট টেষ্টি হৈছে। মই আপোনালোকক দেখুৱাবৰ কাৰণে এনেকৈ অলপ উলিয়াই আনিছোঁ। ঠিক আছে বাৰু, খাই লওঁ। চালেনে বাৰু আপোনালোকে কি খালোঁ? সেয়াই আৰু থলুৱা খাদ্য, তাৰে জুতি ল'লোঁ। মাংস নহয় যেনিবা। আৰু এনেকৈ থলুৱা খাদ্য খাই খুব ভাল লাগে। ঘৰৰে হয় চব বস্তু, আৰু একো ভেজেলীয়া বস্তু নহয়। এনেকেই জুতি লৈছোঁ। আৰু আপোনালোকে বা ভাল পায় নে বেয়া পায় নাজানো। ভাল যদি পায় কমেণ্ট কৰিবচোন আপোনালোকে। আৰু কুলিজনীলৈ বেয়াই লাগে, ইমানেই চিঞৰি আছে বেচেৰি কুলিজনী। বেয়াই লাগে কুলি চৰাইটোলৈ, কাৰণ বহাগ এইবাৰ বিহু কেনেকৈ যায় কোনেও ক'ব নোৱাৰে, কাৰণ বৰ দুখ লাগে এই অৱস্থা। এনেই এতিয়া ঢোলৰ মাতে চাৰিওফালে ৰজনজনাই থাকিলে হয়, চ'তৰ দুৱাৰ দলিত ৰঙালী বিহু,
কিন্তু উপায় নাই আৰু, কি অৱস্থা দেশৰ, গোটেই পৃথিৱীৰ। সোনকালে ভাল হ'লেই হয় আৰু। বাৰু এতিয়া অলপমান ফুলৰ লগত ফুল কিবাকিবি কৰোঁ। এয়া ফুল মায়ে ৰুইছে এইবিলাক। মই এতিয়া ফুল কেইজোপাৰ লগত অলপমান কিবাকিবি কৰোঁ। আপোনালোকেও কৰক আজৰি সময়ত গাৰ্ডেনিং। কোনে কোনে গাৰ্ডেনিং কৰি ভাল পায়? মই বিৰাট ভাল পাওঁ। মই সৰুৰ পৰাই গাৰ্ডেনিং কৰোঁ আৰু বহুত ভাল লাগে মোৰ। ফুল লগাই ভাল লাগে, ফুল ৰুই ভাল লাগে, বহুত ভাল লাগে। আৰু মই এতিয়া যিহেতু মাৰ ঘৰত আছোঁ, মাৰ ফুল আছে, ইমান নাই যদিও আমাৰ ঘৰত ফুল অলপমান আছে। মই তাৰে অলপমান, যিবোৰ ফুল মানে ডাল ৰুলে হয় তেনেকুৱা ফুলবোৰ মই আজি কিবা বেলেগ বেলেগ টেমাত মই ফুলবিলাক ৰুম। ৰুই পেলাই মই তালৈ ঘৰলৈ নিবৰ কাৰণে ফুলবোৰ অলপমান ৰেডি কৰোঁ। কি হয় চাওঁ, ভালে ভালে চব থাকোঁ যদি লৈ যাম আৰু ফুলবোৰ। আৰু থাকিবই লাগিব ভালে ভালে। আৰু সজাগ আৰু সতৰ্কতাই হৈছে আৰু এই বেমাৰৰ পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায়। ভালে আমি থাকিবই লাগিব আৰু থকাটো খুব প্ৰয়োজনীয়। বাৰু মই এতিয়া ফুলৰ কামখিনি কৰি লওঁ। ফুল ৰুই হৈ গ'ল মোৰ। দেখাই আছোঁ কোনকেইজোপা ৰুলোঁ। চাওক, এই 4জোপা ৰুলোঁ আজি। এতিয়াৰ পৰা ৰুই থ'লেহে ভালদৰে জীয়াই থাকিব ফুলকেইজোপা। বাৰু কেতিয়া যাওঁ এতিয়া নাজানো আৰু, বন্ধু আহিলে যিহেতু চব ঠিক ঠাক হৈ লওক, ভাইৰাছ চাইৰাছ গৈ লওক, তাৰপিছত লাহে ধীৰে যাম। তো ফুলবোৰ মই ৰেডি কৰি আছোঁ কাৰণ মই ফুলবোৰ বিৰাট ভাল পাওঁ। আজি 4টাত ৰুলোঁ আৰু এইজোপা ফুলো আছেই মাৰ এয়া, আৰু এইজোপাও আছে। এইজোপা মানি প্লাণ্টটো আছেই কাৰণে এনেকৈ টেমা 4টা এইকেইটা তেনেকৈ ৰুলোঁ। আৰু এইটো আছিলে এনেকৈ ৰঙৰ টেমা, ৰুই ল'লোঁ। বাৰু এতিয়া ফুল চুল ৰোৱা হৈ গ'ল আৰু এতিয়া সময় প্ৰায় 3:30 বাজি গৈছে আৰু। আজি শোৱাই নাই ভাত খাই উঠি। মাইনা শুই আছে। এতিয়া অলপমান ময়ো ৰেষ্ট লৈ লওঁ, তাৰপিছত আপোনালোকক পুনৰ লগ পাই আছোঁ। চাই থাকক ভিডিঅ'টি। উঠিলোঁ, উঠি পেলাই অলপমান মাইনাৰ লগত খেলিলোঁ। তাৰপাছত এতিয়া চাহ খাওঁ চবেই। ইফালে টিভিত নিউজ চলি আছে, কিনো আৰু চবফালে কৰোণা ভাইৰাছ, কিনো ক'ম। অলপমান চাহ খাই খাই নিউজকে চাওঁগৈ। চাৰিওফালে বৰ বেয়া লগা অৱস্থা হৈ গৈছে দেই, সঁচাকৈ। কিন্তু তাৰ মাজতে কিছুমানে একেবাৰে চৰকাৰৰ নিয়ম মানা নাই। লকডাউনৰ যোনখিনি নিয়ম সেইখিনি মানা নাই। বৰ বেয়া লগা দৃশ্য। আচলতে এইখিনিতো চৰকাৰে আমাৰ কাৰণেই কৰিছে, আমাৰ ভালৰ কাৰণেই। কিন্তু কিছুমান মানুহে কথাটো নুবুজি
মানে কথাবোৰ উপলঙা কৰাৰ দৰে কেনেদৰে বাহিৰত ঘূৰি ফুৰিছে একেবাৰে অকণো বুজি নাপায়। আচলতে বুজিবলৈ চেষ্টা কৰিব লাগে কিমান ভয়ানক, কিছুমানে কথাটো উপলব্ধিয়ে কৰিব পৰা নাই। এনেকৈ হ'লেতো নহ'ব, কি ক'ম আৰু। বাৰু আপোনালোক চবেই ঘৰতে থাকক পৰিয়ালৰ লগত আৰু ধুনীয়াকৈ থাকক, হাঁহি থাকক আৰু বেছি আতংকিত হোৱাৰ প্ৰয়োজন নাই। ঘৰতে ছেফ হৈ থাকক, কিন্তু বাহিৰত নোলাব দেই, ঘৰতে থাকক ভালদৰে। বাৰু চাহ খাওঁগৈ এতিয়া। আজিলৈ মই ব্লগটো ইমানতে সামৰণি মাৰিছোঁ আৰু এটি নতুন ব্লগেৰে আকৌ পুনৰ লগ পাম। আজিলৈ বাই বাই তেতিয়াহ'লে। যদি ভাল লাগে তেতিয়াহ'লে লাইক এটা কৰিব। বাই।